এইফালে আমি যাব ওলাইছোঁ আজি নামঘৰ ঢেকীয়াখোৱা। এইফালে বাবু হেপী বৰাদা হেপী আৰু এইফালে এতিয়া যোৰহাট লিচুবাৰী পাম। বহুত ডাঙৰ বজাৰ পাইছে। হেল্ল' এভৰিৱান, এতিয়া আমি আহি পালোঁ বৰনামঘৰ ঢেকীয়াখোৱা। প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। ট্ৰোনখন দেখিছে নহয়, আৰু এইফালে গাড়ীখন ৰাখি ইয়াতে আকৌ ধুনীয়াকৈ যিখনৰ গাড়ী আগত ৰাখে সেইখন দোকানৰ পৰাই বস্তু কিনিব লাগে, এটা নিয়ম সিহঁতৰ। তাতেই আমি ধূপ চাকি প্ৰসাদৰ সকলোবোৰ বস্তু ফল মূল আদি কৰি চাকি বন্তি ধূপ চুপ লৈ ল'লোঁ। আৰু নতুন বছৰটো যাতে ভালে ভালে যায় সকলোৰে, সেই বুলি শৰাই এখন আগবঢ়াবলৈ কাৰণে গোটেইখিনি বস্তু লৈ লোৱা হ'ল। আৰু এনেকৈ এতিয়া মেইন ছাইডেদি গ'লোঁ আমি, মেইন নামঘৰখনৰ কাষেদি গৈ এতিয়া শৰাইভাগ দিয়া বেলেগ এটা আছে জেগা, তাতেই শৰাইভাগ দিবলৈ গ'লোঁ। কাণপাৰ শৰাই আৰু শৰাইখিনি দি চাকি বন্তি জ্বলাবলৈ আকৌ বেলেগ এটা স্থান আছে ছাইডত, তাত মেইন নামঘৰখনত জ্বলোৱা নহয়, সেয়েহে ছাইডত আছে চাকি বন্তি জ্বলোৱা, তাতে যাম। আৰু এইখন মেইন মণিকূটৰ মেইন এইখন। এইফালে বৰচাকি ঢেকীয়াখোৱা নামঘৰৰ য'ত চাকি বন্তি জ্বলোৱা কোঠাটো, তাতো বৰচাকি দুগছি আছে। আমি এইফালে চাকি বন্তি ধূপ চুপ জ্বলাই ল'লোঁ আৰু শৰাইভাগো শৰাই দিয়া জেগাত শৰাইভাগ দিলোঁ আৰু এইফালে চাকি বন্তি জ্বলালোঁ। আৰু এইফালে বৰচাকি দুগছি আছে, ইয়াতো সেৱা কৰিলোঁ যাতে বছৰটো ভালে ভালে যায়, সকলোৰে ভালে কুশলে যায়, সকলোৱে সুস্থ থাকিব লাগে, ভালে থাকিব লাগে, দিনবোৰ ভালে ভালে যাব লাগে, সেয়ে সকলোৰে কামনা কৰিলোঁ। আৰু ইফালে এগছি আছে বৰচাকি, দুফালে দুগছি আছে, আৰু ভিতৰৰ ভাগতো আছে বৰচাকি। আৰু এইফালে মণিকূট, মেইন মণিকূটলৈ এইফালে মেইন নামঘৰখন, আৰু ইয়াতে ডাঙৰ ডাঙৰ দুখন শৰাই এনেকৈ আগবঢ়াই থৈছে, তাতো আমি সেৱা কৰিলোঁ। আৰু এইফালে মেইন বৰচাকি গছি এয়া, আৰু শৰাই পাতি থোৱা আছিলে যে সেইটো কাৰণে ওচৰলৈ যাব দিয়া হোৱা নাই, যিহেতু শৰাইৰ আগত এনেকৈ যাব নোৱাৰি, সেইটো কাৰণে আমি নগ'লোঁ। শৰাইভাগ শেষলৈ যাব পাৰিব বুলি কৈছিল, তথাপিও আমাৰ সময় কম হ'ল যিহেতু। বাবু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ভৰি ধোৱা মুহা দিহাং নদীৰ কাষত এখন নৈ আছে, দিহাং নৈ। এইফালে আমি আহিছিলোঁ আজি ঢেকীয়াখোৱা নামঘৰত। এইফালে আহিছে আমাৰ মণি বাইদেউ। আজি ঢেকীয়াখোৱা নামঘৰত আহিলোঁ, আলহী ফুৰাবলৈ আনিছোঁ। দেৱজনী ডিগবৈৰ পৰা আহিছে, তাইক ফুৰাব আনিছোঁ। আজি ঢেকীয়াখোৱা নামঘৰ আহিলে খুবেই ভাল লাগিল। এইফালে পৰিৱেশটো আপোনালোকক দেখাম। গৈ যে খুবেই ভাল লাগিল, আৰু আমি খুব সোনকালে গৈছিলোঁ যিহেতু ভকতসকল এতিয়া নাম ধৰিবহে। আৰু প্ৰথমৰ ৰাতিপুৱাৰ এভাগ হৈ গ'ল, এতিয়া 10টা মানৰ পৰা আকৌ এতিয়া আৰম্ভ হ'ব। আৰু এইফালে ইমান ধুনীয়াকৈ ৰাখিছে মন্দিৰটো, আৰু পাছফালে আছে পুখুৰী, তাত আছে বৰ ডাঙৰ ডাঙৰ মাছ। সেইকেইটা ওলাইছে, ওপৰতে ওলাইছে। অৰেঞ্জ কালাৰ হৈ গ'ল আৰু বহুত বুঢ়া পকি গ'ল। আৰু চাহ খোৱা কথাত আমাক মাতি আনিলে ভকতসকলে, আৰু এইফালে চাহ খাব দিলে। ক'ৰ পৰা আহিছে কি কথা সুধিলে, খুবেই ভাল লাগিলে। আৰু
পৰঠা হেপি কেনেকুৱা টেষ্টি আৰু ইয়াৰ পাছত আহিলোঁ মইনাপৰীয়া নামঘৰলৈ, যিহেতু ওচৰতে আছে, ঢেকীয়াখোৱা নামঘৰৰ পৰা বেছি দূৰ নহয়, লগতে চায়ে যাওঁ বোলো, সেৱা ভাগ কৰি যাওঁ, কেতিয়ানো অহা হ'ব, তেনেকৈ অহাও নহয় যোৰহাটলৈ। আহোঁতে চেগতে এয়া মইনাপৰীয়া নামঘৰতো চাকি বন্তি এগছ জ্বলাপৰীয়া নামঘৰত আকৌ আহি সোমাইছোঁহি, সেৱা এটা কৰি যাওঁ বুলি, আজি যিহেতু বন্ধ। আকৌ এতিয়া মইনাপৰীয়ালৈ সোমাইছোঁ সেইফালে, তাতে এতিয়া চাকি বন্তি এগছি জ্বলাই থৈ যাওঁ, যিহেতু আহিছোঁ এতিয়া আৰু চাকি বন্তি জ্বলাই হ'ল। তাৰপিছত নামঘৰখন যে ইমানেই ধুনীয়া, পৰিৱেশটো খুবেই ভাল লাগিল, মনটো খুব ভাল লাগিল একেবাৰে। তাৰপিছত ভিতৰৰ ভাগটো খালি দেখিব নাপালোঁ, যিহেতু আমাৰ অহা পলম হ'ল সম্ভৱ, আৰু সেয়ে আৰু আহি মেলি এতিয়া ছাততে আৰু এটা বস্তু চাই যাওঁ বুলি লাচিত বৰফুকন ডাঙৰীয়াৰ যিটো মৈদাম আছে তালৈকে যাব ওলালোঁ। ইয়াৰ ট্ৰোনখন ইয়াৰ পৰা আৰম্ভ হয়, আৰু যিহেতু নিৰ্মাণৰ কাম লাচিত বৰফুকনৰ মৈদামত আহিলোঁ, এইফালে লাচিত বৰফুকন মৈদাম। জাতিৰ বীৰ লাচিত বৰফুকনৰ মৈদামত আহিলোঁ আজি, আপোনালোককো দেখাইছোঁ। এইফালে লাচিত বৰফুকনৰ মৈদামত আহিলোঁ আজি। বৰ্তমান বনাই থকা হৈছিল যেতিয়া আমি গৈছিলোঁ জানুৱাৰী মাহত, আৰু এয়া নিৰ্মাণৰ কাম চলি আছিল। বহুতে ডাঙৰকৈ প্ৰতিমূৰ্তি লাচিত বৰফুকন ডাঙৰীয়াৰ, আৰু এইফালে চাওকচোন এতিয়া সম্ভৱ বহুত ডাঙৰ এৰিয়াত বনাই থকা হৈছে। বৰ্তমান বনাই হৈ গ'ল আৰু অপেনিঙো কৰা হ'ল, আৰু তাৰ পৰা চাই মেলি আহি এফালে হেপিহাতৰ ঘৰত, আৰু এয়া দেখিছেনে আমাৰ ফূৰ্তি পুৰা হাঁহি আছে দেই আমাৰ হৈ গ'ল এইফালে। এতিয়া আমি যাব ওলাইছোঁ হেপিহাতৰ ঘৰৰ পৰা। ঘৰৰ পৰা বাই 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 বাই, ভাল লাগিলে, বাই বাই, অহাৰ কাৰণে ভাল লাগিলে, বাই বাই। বাই বাই, আকৌ লগ পাম নিশ্চয়, আকৌ আহিবা, আকৌ আহিবা। এতিয়া যাওঁ দেই হেপি, তুমি যাবা ডিগবৈলৈ, এটা ডিগবৈলৈ যাবা দেই, বাই বাই। ভাল লাগিলে অহাৰ কাৰণে। এয়া বাই বাই হেপি, বাই 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 হেপি দেই, হেপি বাই বাই গৈ থাকো দেই, বাই 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 বাই। আমি কাজিৰঙা যাম ন, অঁ হেপি বাই 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 বাই, কৌশিক বাই বাই দি দিয়া, বাই বাই। অঁ বাই বাই, অঁ আহিম আহিম ন মুনু। অঁ সেইটোৱে সৰুটো তুমি, সেইকাৰণে আৰু ভণ্টিহঁতৰ পুখুৰীত যোৱাই মাছ ধৰিলে, লোকেল মাছ খুৱাওঁ বুলি। আৰু এয়া চাওকচোন মাছ ভালেখিনি মাছ ধৰিবলৈ কাৰণে যোৱাই মাছ ধৰিলে আমাক খাবলৈ। সঁচাকৈ হেৰি ভিডিঅ' আজি মুনুহঁতৰ ঘৰৰ পৰা যাওঁগৈ আৰু মুনুহঁতৰ ঘৰৰ পৰা দেই। মুনু বাই 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 বাই, আহিম আহিম আকৌ। এইফালে ভিনদেউ সেই বোলে, এইফালে সৰু কুঁৱলী পুৰা। আৰু আমাৰ ইয়াৰ পৰা ট্ৰেইনৰ যাত্ৰা, ট্ৰেইন আহিবলৈ ৰখি আছে, আৰু এতিয়া আমি ট্ৰেইনেদি যাম ডিগবৈলৈ বুলি। আৰু এইটো তিতাবৰ ৰেলৱে ষ্টেচন, আৰু ট্ৰেইনক ৱেইট কৰি আছোঁ। যাওঁ আৰু দেই, বাই বাই, আকৌ আহিম মুনু, বাই বাই মুনু, বাই বাই। মুনুৱে মাহী আমলেট
আমলেট ৰুটি খাই গৈছোঁ। ৰাতিপুৱা 7টা বজাতে উঠা, ব্ৰেকফাষ্ট কৰা নাছিলে। কৌশিকে মাহীয়েকে এতিয়া ব্ৰেকফাষ্ট কৰি আছে আৰু আমাৰ ট্ৰেইনৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া গৈ আছোঁ। আৰু কুঁৱলী, ইমান ঠাণ্ডা হৈছিল জানুৱাৰী 4-5 তাৰিখে। আৰু এইফালে লগতে কেঁচা চানাও কিনি খালে বেটাই। আৰু সেয়া একদম ট্ৰেইনৰ ধুনীয়াকৈ আমেজ লৈ জাৰ্ণিৰ খাই গৈ আছে। আৰু আমি প্ৰায় পামেই আৰু এয়া এইফালে এতিয়া লগ পালোঁ নেহাক, বেহাৰবাৰী আউটপোষ্ট। আমাৰ মাইনাক লগ পালোঁ। এইটো দাদা, এইটো দাদা। এফালে আহা। অঁ, ভাল লাগিল লগ পালি দেই। ভাল লাগিল অঁ, লগ পাই ভাল লাগিল। এইফালে হাই চল দেখা কেনেকৈ দেখাইছে। বাপৰে চোৱাচোন বেচেৰা কেনেকৈ কৰিছে ট্ৰেইনত, টেলেণ্ট দেখাইছে। অ' মা, আজি মানে তাৰ দাদাটো নতুন গাড়ী লৈছে। বাপৰে বাহ। এইফালে চাওক, ভাল লাগিল লগ পাই দেই। এইফালে দাদা, ভাল লাগিল লগ পাই। আকৌ লগ পাম নিশ্চয়। এতিয়া ডিগবৈ পাম আৰু অলপ দূৰ। এতিয়া ডিঙৰাই পাইছোঁ। জাৰ্ণি শেষ।